আগন্তুক তাৰিখত নিৰ্বাচনত ইউপিপিএলে নিজাববীয়াকৈ নিৰ্বাচন খেলিব। এইটো খাটাং পলিটিকেল পাৰ্টি নিজস্ব চৰিত্ৰ ৰাখি পেলাই ইলেকশ্যনত খেলে। কোনেও কাৰো ওপৰত নিৰ্ভৰ নকৰে বা কাৰোবাৰ কান্ধত ভৰ দি ইলেকশ্যন খেলিবলৈ আগুৱাই নাহে। যোৱা নিৰ্বাচনতো আমি বিজেপিয়ে বেলেগে ইউপিপিএলে বেলেগে খেলিছিল। ৰিজাল্ট তেওঁলোকে এবছলিউট মেজৰিটি নাপালে, আমিও নাপালোঁ। তাৰ কাৰণে আমি লগ লাগি চৰকাৰ এটা গঠন কৰিছোঁ। প্ৰত্যেক পলিটিকেল পাৰ্টিৰ নিজা নিজা সিদ্ধান্ত হয়, নিজস্ব কিবা থাকে। সেইকাৰণে আজি বিজেপিয়ে কৈছে যে তেওঁলোকে নিজাববীয়াকৈ কাউন্সিল নিৰ্বাচন খেলিব। আমিও সেইটোকে সিদ্ধান্ত লৈছোঁ, কাৰণ আমি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট অহা কাউন্সিল নিৰ্বাচনত অকলশৰীয়াকৈ খেলাৰ, সেইটো আমি ৱেলকাম কৰিছোঁ, বক্তব্য দিছোঁ। আমিও আমাৰ ফালৰ পৰা আমি নিজস্বভাৱে নিৰ্বাচন খেলিম, সেই কথাটো আমিও সিদ্ধান্ত লৈছোঁ। ব্যৱধানটো তেনেকুৱা হোৱা নাই, কাৰণ যোৱা নিৰ্বাচনতো আমি বিজেপিয়ে বেলেগে ইউপিপিএলে বেলেগে খেলিছিলোঁ। তাৰপিছত ৰিজাল্ট তেওঁলোকে এবছলিউট মেজৰিটি নাপালে, আমিও নাপালোঁ। তাৰ কাৰণে আমি লগ লাগি চৰকাৰ এটা গঠন কৰিছোঁ। আৰু যোৱা 4টা বছৰ আমি একেলগে কাম কৰিলোঁ। তাৰপিছত নিৰ্বাচন আহিছে, এতিয়া প্ৰত্যেক পলিটিকেল পাৰ্টিৰ নিজা নিজা সিদ্ধান্ত হয়, নিজস্ব কিবা থাকে। সেইকাৰণে আজি বিজেপিয়ে কৈছে যে তেওঁলোকে নিজাববীয়াকৈ কাউন্সিল নিৰ্বাচন খেলিব। আমিও সেইটোকে সিদ্ধান্ত লৈছোঁ, কাৰণ আমি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট অহা কাউন্সিল নিৰ্বাচনত অকলশৰীয়াকৈ খেলাৰ, সেইটো আমি ৱেলকাম কৰিছোঁ। তেখেতে বহু কথা এনেই নকয়, চিন্তা চৰ্চা কৰি কয়, আৰু তেওঁ কাৰো অপকাৰ নকৰি সকলোৰে ভাল হওক সেই কথাটো চিন্তা কৰি কথাখিনি কয়। আমি কোনো ৰাজনীতি দলে কাৰো ওপৰত নিৰ্ভৰ নকৰে, ইউপিপিএলেও কাৰো ওপৰত নিৰ্ভৰ নকৰে, বিজেপিয়ে কাৰো ওপৰত নিৰ্ভৰ নকৰে। তেওঁলোকে কিবা কৰিছে, আমিও খেলিম। আৰু সেইটোৱে আমি নিজস্ব প্ৰিন্সিপলত ধৰি কিবা কৰি নিৰ্বাচনৰ কাৰণে প্ৰস্তুত হৈছোঁ। তেখেতসকলেও নিশ্চয় প্ৰস্তুত হৈছে। তেখেতে বক্তব্যত আমাৰ ক'ব লগা একো নাই, যিহেতু ৰাজনৈতিক দলৰ নিজস্ব কিবা থাকে, স্বাধীনতা থাকে। সেইকাৰণে তেখেতে পাৰ্টিৰ হৈ বক্তব্য দিছে। আমিও আমাৰ ফালৰ পৰা আমি নিজস্বভাৱে নিৰ্বাচন খেলিম, সেই কথাটো আমিও সিদ্ধান্ত লৈছোঁ। কিন্তু আমি সেইটোকে কিবা কৰোঁ, যাতে যিহেতু আমি একেলগে এতিয়া চৰকাৰ চলাইছোঁ, চৰকাৰ শেষ হোৱালৈকে নেক্সট নিৰ্বাচন নোহোৱালৈকে আমাৰ চৰকাৰ চলি থাকিব। একেলগে কাম কৰিম, কিন্তু নিৰ্বাচন আমি বেলেগ বেলেগকৈ খেলিম। কিন্তু এমপি নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ইউপিপিএল বিজেপি আৰু এজিপিৰ মাজত আনটো দলে এইটো দলত জইন কৰিব নালাগে। তাৰপিছত মুখ্যমন্ত্ৰীৰ মুখতে তেনেকুৱা মন্তব্য। নাই, এতিয়ালৈকে জইন কৰিতো তেনেকুৱা হোৱা নাই। ইলেকশ্যন খেলাটো বেলেগ কথা, তাৰপিছত কোনোবা পাৰ্টিৰ কৰ্মী বেলেগ পাৰ্টিত যোগদান কৰা, সেইটো বেলেগ কথা। কিন্তু আমি সেইটোকে বিচাৰোঁ যে বিজেপিৰ কোনো প্ৰাৰ্থী বা কোনো সদস্য ইউপিপিএলে যোগদান নকৰক, বা ইউপিপিএলৰ কোনো কৰ্মী যাতে বিজেপিক যোগ নকৰে, সেইটো আমি চবেই বিচাৰোঁ। কিন্তু নিৰ্বাচন খেলাৰ বেলেগ কথা, সেইটো নিৰ্বাচনটো নিজস্বভাৱে খেলিব। কিন্তু যোগদান যিহেতু আমি একেলগে আছোঁ এতিয়া, এইখিনি সময়ত তেনেকুৱা হ'লে সেইটো আমাৰ কাৰণে ঠিক নহ'ব, বিজেপিৰ কাৰণে ঠিক নহ'ব, আমাৰ কাৰণে ঠিক নহ'ব। বিজেপিত যোগদান কৰাইছে ইতিমধ্যে। তেনেকুৱা পাৰ্টি ৱৰ্কাৰটো যোগদান কৰে, সাধাৰণ ভোটাৰ হিচাপে কোনোবাই যোগদান কৰিব পাৰে। ভোটাৰতো আচলতে পাৰ্টি বুলি নাথাকে। ভোটাৰ কাইলৈ বিজেপিক ভোট দিয়া মানুহটো আজি আমাকো দিব পাৰে, বা পৰহিলে আকৌ বেলেগ পাৰ্টিক দিব। সেইকাৰণে ভোটাৰ আচলতে পাৰ্টি নাথাকে। ভোটাৰ হিচাপে কোনোবাই যোগদান কৰিছে পাৰ্টিত, কিন্তু পাৰ্টি ৱৰ্কাৰে কোনেও ক'তো যোগদান কৰে। বিজেপিৰো আমাৰ তাত যোগদান কৰা নাই, আমাৰো বিজেপিত যোগদান কৰা নাই। আগন্তুক তাৰিখত নিৰ্বাচনত ইউপিপিএলে নিজাববীয়াকৈ নিৰ্বাচন খেলিব। এইটো খাটাং চব পলিটিকেল পাৰ্টি নিজস্ব চৰিত্ৰ ৰাখি পেলাই ইলেকশ্যনত খেলে। কোনেও কাৰো ওপৰত নিৰ্ভৰ নকৰে বা কাৰোবাৰ কান্ধত ভৰ দি ইলেকশ্যন খেলিবলৈ আগুৱাই নাহে। চবেই নিজৰ নিজৰ কিবা থিয় হৈ কণ্টেষ্ট কৰিব। ধন্যবাদ। থেংক ইউ।